হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মুনমুন মিক্স ইউটিউব চেনেললৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকৰ মাজলৈ প্ৰথমটি ভ্লগ লৈ আহিছোঁ। তো গতিকে আপোনালোকে সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। আজি আপোনালোকক মই এই গাঁৱৰ পৰিৱেশটো অলপকে থুলমূলকৈ দেখুৱাই দিম। তো আপোনালোকৰ মাজত মই প্ৰথমে চিনাকি হৈ লৈছোঁ। মোৰ শিক্ষাগত অৰ্হতা হ'ল মই ডিগ্ৰী কমপ্লিট কৰিছোঁ আৰু সৰু সুৰাকে এটা জব কৰি আছোঁ পুলিচত। তো আৰু ঘৰত মোৰ আছে মা, দেউতা, ভণ্টি, দাদা দুজন আৰু মই এখন সৰু গাঁৱত বাস কৰোঁ। এইখন গাঁৱতে মই ডাঙৰ দীঘল হৈছোঁ সৰুৰ পৰা। মোৰ মৰম লগা গাঁওখন অলপমান আপোনালোকক থুলমূলকৈ দেখুৱাম। তো ভিডিঅ'টো শেষলৈ চাব। তো আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইস এইখনেই মোৰ প্ৰথমটি ভ্লগ কেনেকুৱা পালে আপোনালোকে জনাব। আশা কৰোঁ সকলোৱে ভাল পালে আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা এটা লাইক ছাবস্ক্ৰাইবে মোক বহুখিনি আগুৱাই যোৱাত সহায় কৰিব। তো সকলোৱে মোক মৰম দি যাব এনেকৈ। তো আজিলৈ আহিছোঁ, বাই বাই।